আলোচনা কৰি এই সমস্যাবিলাক নিষ্পত্তি কৰাৰ কাৰণেও আমাৰ আদিত্য খাকলাৰী ডাঙৰীয়াৰ নেতৃত্বতে যোৱা ৩-৪টা দশকত বহুতখিনি কাম কৰি অহা মই নিজে ইয়াৰ এটা জীৱিত এটা সাক্ষী হিচাপে মই আছোঁ। তো সেইকাৰণে আজিৰ সময়ত বহুতে ভাবে যে ট্ৰাইবেল সংঘৰ প্ৰয়োজনীয়তা নাই, চাৰ্টিফিকেট দিয়া কামটোহে ট্ৰাইবেল সংঘই কৰে, বাকী একো কাম নাই। এতিয়া চাৰ্টিফিকেট ST চাৰ্টিফিকেটো অনলাইন পাব, ট্ৰাইবেল সংঘৰ কাম আছে তেনেকৈ বহুতে ভাবে। কিন্তু ট্ৰাইবেল সংঘৰ চাৰ্টিফিকেট দিয়া নিদিয়া এই যে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আজি অৰ্গেনাইজ কৰিছে ট্ৰাইবেল সংঘই। নহ'লে আমাৰ কি হয়, বহুত সময়ত এইটো ডুপ্লিকেচি হয়। ডুপ্লিকেচি হৈ পেলাই জনজাতীয় ক'ৰবাত মানে বহুত জনগোষ্ঠী আছে, টাইটেলবিলাক যিটো আছে চাৰনেম যিটো উপাধি বুলি কয় এইটো একে আমাৰ অসমত বহুত জনগোষ্ঠীৰে মানে এইটো জেনেৰেল, ট্ৰাইবেল, OBC, SC বহুতৰে টাইটেলবিলাক একে কোনো মানে সেইটো ছেগ্ৰিগেশ্যন কৰা বা ছেপাৰেশ্যন কৰিব নোৱাৰে। এইখিনি সময়ত অলপ যদি ট্ৰাইবেল সংঘই যোৱা কেইটামান দশকত অলপ যদি ৰল নল'লেহেঁতেন বহুতখিনি ট্ৰাইবেল যিবিলাক ৰিজাৰ্ভ চিট এইবিলাক মানে ট্ৰাইবেল ষ্টুডেণ্টবিলাক বা ট্ৰাইবেল ইউথবিলাক চাকৰি বাকৰি সুবিধাবিলাক নাপালেহেঁতেন। ইমানখিনি চোৱা চিতা কৰাৰ পিছতো কেতিয়াবা পেপাৰবিলাকত আহে যে মেডিকেলত অমুক টাইটেলৰ মানুহজনে এডমিশ্যন পালে সি জনজাতি নহয়, অমুকত পালে সেইটো জনজাতি নহয়, তেনেকুৱাবিলাক বহুত আহি থাকে। এতিয়া আজিৰ সময়ত ৰিজাৰ্ভেশ্যন পলিচিটো লৈ পেলাই বহুতে বহুত কমেণ্ট কৰে আৰু মই বহুত সময়ত শুনি আহিছোঁ যে জনজাতিসকলৰ বহুত চিন্তা নাই, যে এনে হ'লেও কৰিব নোৱাৰিলেও চাকৰিটো পাবই ST ৰিজাৰ্ভেশ্যন পতাত, সেইটো মানে বহুতে কয়। কিন্তু কথাটো হৈছে কি ST ৰিজাৰ্ভেশ্যনটো কিমান? অসমত 10%, অল ইণ্ডিয়াত 7%, মানে 100টাৰ 7টাহে। এই 7টাটোহে আমি কৈ থাকোঁ যে 7টাটো মানে কি কয়, এই 7টাটো ৰিজাৰ্ভেশ্যনটোহে আমি মাথা মাৰোঁ, বাকীটো আমি মাথা নামাৰোঁ। 7টা জনজাতিটো বাদ দিলে 93য়ে মানে সকলোৰ কাৰণে আছে। এই 93 ফ'কাছ নকৰি 7টাত মানে ট্ৰাইবেলবিলাকে ৰিজাৰ্ভেশ্যন পায়, এই কথাটো লৈ পেলাই বহুত সময়ত মই নিজে বহুত সময়ত ফেচ কৰিছোঁ যে তেনেকুৱা ঘটনাবিলাক হৈ থাকে। কিন্তু এতিয়া ৰিজাৰ্ভেশ্যন পলিচিটো কিয় হ'ল? ভাৰত স্বাধীনতাৰ পিছত ৰিজাৰ্ভেশ্যন পলিচিটো আজি হোৱা নাই। যেতিয়া আমাৰ B.R. আম্বেদকাৰ, বাবা চাহেব আৰু সংবিধান ৰচনা কৰা ব্যক্তিসকলে সেই সময়ত যিখিনি শ্বেডিউল লিষ্টত মানুহ লিষ্টখিনি আনিলে অল ইণ্ডিয়াত, এই শ্বেডিউল লিষ্টটো কৰিবলৈ যাওঁতে তেখেতসকলে 5টা ক্ৰাইটেৰিয়া তাতে ঠিক কৰি দিয়া হৈছে আৰু সেই 5টা ক্ৰাইটেৰিয়া যিসকলে ফুলফিল কৰে সেইসকলে জনজাতি হ'ব বুলি সেই সময়ত কোৱা হৈছে। আৰু আজিও ভাৰতৰ সংবিধানে এই 5টা ক্ৰাইটেৰিয়াক লৈ পেলাই জনজাতি নিৰ্ধাৰণ কৰে। আৰু ইয়াৰ আগতে আপোনাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, NCST কমিশ্যন, বিভিন্ন কমিশ্যনৰ দ্বাৰা এই কথাবিলাক ঠিক হয়। গতিকে আজি ভাৰতৰ সংবিধানৰ যি দফাবিলাক আছে, যি ক্লজবিলাক আছে, সেইটো কোনোবা যদি উপলুঙা কৰি কথাটো ক'ব বিচাৰে আৰু সেইটো যদি ইমান লাইটলি কথাবিলাক ক'ব বিচাৰে যে সেইটো কৰিলেও হয় বুলি কোৱাটো এইবিলাক বহুত বেছি ভাল কথা নহয়। আজি আমি জনজাতিসকলে স্বাধীনতাৰ 75 বছৰ পিছত কিয় ৰিজাৰ্ভেশ্যন ল'ব লগা হ'ল? ক'ৰবাত নহয় ক'ৰবাত কেৰিয়াৰটো নিশ্চয় হৈছে। যিবিলাক পুঁজি ৰাষ্ট্ৰ পৰ্যায়ত যিবিলাক পুঁজি নিৰ্ধাৰণ কৰা হয় জনজাতি উন্নয়নৰ কাৰণে, সেই পুঁজিবিলাক সময়মতে গৈ নাপায়। যিবিলাক আঁচনি ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্মাণ হয় জনজাতিসকলৰ, সেইবিলাক মানে সঠিক সময়ত এই জনজাতিসকললৈ গৈ নাপায়। জনজাতিসকলৰ কাৰণে স্কলাৰশ্বিপ দিয়া, জনজাতিসকলৰ কাৰণে স্কিল ট্ৰেইনিং দিয়া, জনজাতিসকলৰ কাৰণে বহুতখিনি সুবিধা মানে কেন্দ্ৰীয় চৰকাৰে আঁচনি হিচাপে তৈয়াৰ কৰে, কিন্তু সেই আঁচনিবিলাক আমাৰ বিভিন্ন ক্ষেত্ৰবিলাকত, বিভিন্ন এৰিয়াবিলাকত কিন্তু আহি নাপায়। মই আজিৰ পৰা প্ৰায় 5 বছৰ আগত আমি অল ইণ্ডিয়াত বহুতখিনি স্কলাৰবিলাক লগ পাইছিলোঁ আৰু ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, মধ্যপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গাডচিলৰী এই এৰিয়াবিলাকৰ জনজাতিসকলৰ লগত মই অলপ মিলিত হোৱাৰ সুযোগ পাইছিলোঁ। আৰু সেই সময়ত আমি দিল্লীত এটা সেমিনাৰ পাতিছিলোঁ। তাত আমি যিটো দেখিছোঁ যে প্ৰায় 8,000 crore পইচা ট্ৰাইবেলৰ কাৰণে নিৰ্ধাৰণ কৰা ফাণ্ডটো ইমপ্লিমেণ্টে হোৱা নাছিলে। বহুতখিনি ৰাজ্যত এতিয়ালৈকে জনজাতীয় ফাণ্ডবিলাক প্ৰপাৰলি ইমপ্লিমেণ্ট নহয়। তো সেইকাৰণে আজি বহুতখিনি জনজাতীয় লোকসকল পিছ পৰি আছে।
ভাৰতবৰ্ষ যিমান আগুৱাই গৈছে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ যিটো শ্লোগান লৈ পেলাই আগবাঢ়িছে ইয়াৰ যিটো স্পেচ ক্ৰিয়েট কৰি দিয়া হৈছে এই স্পেচটো আমি অলপ এক্সপ্লইট কৰিব লাগিব বা আমি অলপ এইটো এডভান্টেজ ল'ব লাগিব সেইকাৰণে মই আমাৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আছে ইয়াৰ ট্ৰাইবেল সংঘৰ লগতে আমাৰ বহুত বুদ্ধিজীৱীসকল আছে যে আমি স্বাধীনতাৰ ৭৫ বছৰ পিছত কিয় আইচলেশ্যনত এতিয়াও আছোঁ কিয় আমাৰ অঞ্চলবিলাক আজি এগ্ৰিকালচাৰে হওক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই বৰঞ্চ ট্ৰাইবেলবিলাকে এটা এগ্ৰেৰিয়ান এটা সমাজ হয় খেতিৰ ওপৰত নিৰ্ভৰ এটা সমাজ হয় ইয়াৰ পিছতো কিয় আমি আজিলৈকে আমাৰ এগ্ৰিকালচাৰটো আমি মানে এটা ৰিকগনিশ্যন পাবলৈ সক্ষম হোৱা নাই এই কথাবিলাক ভাবিবলৈ সময় হৈছে আগৰ পৰাই ট্ৰাইবেল কালচাৰটো বহুত আছিলে ময়ো বহুত ট্ৰাইবেল ট্ৰেডিশ্যন ট্ৰাইবেল ল ট্ৰাইবেল কাষ্টমটো লৈ এডভকেট কৰোঁ আৰু মই বহুত জেগাত কৈছোঁ যে আজি যিটো এটা ছিষ্টেম দেশত চলি আছে ডেমক্ৰেচিটো ঠিকে আছে ইয়াৰ বাহিৰে যিটো কেপিটেলিষ্টবিলাকৰ যিটো চিন্তাবিলাক হৈ আছে তাক মানে আজি যিটো পলিউশ্যন ইয়াত আৰম্ভ হৈছে এইটো অকল প্ৰদূষণ মানে মই জলবায়ু প্ৰদূষণটো কোৱা নাই মানুহবিলাকৰ চিন্তাধাৰাৰ প্ৰদূষণ ইয়াৰ ট্ৰাইবেল ৱে অফ লিভিং যিটো মানে ট্ৰাইবেলৰ যিটো মানে জীয়াই থকাৰ যিটো এটা চৰ্চ সেইটো যদি একচেপ্ট কৰিব পাৰে আজিও মানে দেশখন বা পৃথিৱীখন বহুত ভাল হ'ব পাৰে আজি চাওক আপুনি যি জেগাত ট্ৰাইবেলসকল থাকে সেই জেগাত পলিউশ্যন নাই মানে ফৰেষ্ট অঞ্চলত থাকে গ্ৰাম্য অঞ্চলত ট্ৰাইবেলসকল থাকে তাত পলিউশ্যন নাই ট্ৰাইবেল ৱে অফ লিভিংটো বহুত চিম্পল মানে খাটা পিটা সমাজ আমি খেতি কৰোঁ কিবা কৰোঁ খাওঁ লওঁ নিজে মজ মস্তি কৰি থাকোঁ তাৰ লগত একো নাই তো এই বস্তুবিলাক এতিয়া লাহে 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 বহুত মানে কমপ্লিকেটেড কৰি তোলা হৈছে আজি বহুত ট্ৰাইবেলবিলাকে নিজৰ জেগা এৰি ডিছপ্লেচ হৈছে মোৰ তাত বহুত মানুহ লগ কৰিবলৈ যায় কয় যে বেল এণ্ড ব্লকত মানে আমি কিয় অধিকাৰ নাপাওঁ অসমত 78,000 স্কুৱেৰ কিলোমিটাৰ আছে মাটিকালি ইয়াৰ ভিতৰত জনজাতি আৱেষ্টনীত 1,28,00,000 মানে বিঘাহে মাটি আছে আমাৰ টোটেল মাটি এটা এইটো বেল এণ্ড ব্লকত 1,28,00,000 বিঘা মাটি আছে এই মাটিখিনি আপুনি যদি কিলোমিটাৰত লৈ যায় সেইটো খুব বেছি 10-15 কিলোমিটাৰ হ'ব পাৰে এইখিনি মাটি ট্ৰাইবেল আৱেষ্টনীখিনি জমা কৰিলে কিন্তু অসমত আছে 78,000 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ মাটিৰ কালি তো সেই 78,000 স্কুৱেৰ কালি মানে কিলোমিটাৰ যিটো মাটি কালি আছে ইয়াৰ পৰা আপুনি যদি ধৰি লওক 1,000 আপুনি গুচাই দিলে 1,000 তথাপিতো 77,000 মানে আমাৰ কি আছে মাটি আছে বিঘা মাটি আছে স্কুৱেৰ কিলোমিটাৰ মাটি আছে তো সেই মাটিখিনি টাৰ্গেট নকৰি পেলাই অকল মানে 1 কোটিটোহে মানে বহুত প্ৰশ্ন কৰে মোক এতিয়া মই বহুতকে উদাহৰণ দি কৈছোঁ যে এতিয়া যদি মানে অসমখন যদি এই বহিটো হয় আমাৰ ট্ৰাইবেল আৱেষ্টনীটো এইটো ইমানমান হয় এই কলমৰ সমান তো মানুহবিলাকে বহুতে কৈ আছে কলমৰ জেগাতহে আমাক মাটি লাগে এই এইখিনিত মাটিটো বিচৰা নাই কলমৰ জেগাত আমি কিয় মাটি নাপাওঁ তো এইখিনি মাটি আজি অসমত যিটো ভূমি আইন আছে ভূমি আইনত আপোনাৰ এটা আছিলে বেল এণ্ড ব্লকৰ মাটিটো সবচে সুৰক্ষিত হ'ব লাগিছিলে কিন্তু বেল এণ্ড ব্লকত বহুত বেল এণ্ড ব্লক আছে তাত এতিয়া মাটি সুৰক্ষিত নহয় ইয়াৰ দলগাঁও আমাৰ যিটো ট্ৰাইবেল বেল এণ্ড ব্লক আছে তাত 99% মাটি মানে বেদখল কৰা হ'ল তেনেকুৱা বহুত বেল এণ্ড ব্লক আছে তাত আৰু কোনো স্থিতিয়ে নোহোৱাৰ নিচিনা হৈ গৈছে তো ইয়াৰ কাৰণে জগৰীয়া কোন জনজাতিসকলৰ প্ৰটেকশ্যন মানে দিয়াৰ কাৰণে আইন বনাইছিলে আইনটো ৰক্ষা কৰাৰ কাৰণে কোনোবা কাম কৰিব লাগিছিলে তো সেইবিলাক নোহোৱাৰ কাৰণে আজি তেনেকুৱা সমস্যাবিলাক হৈছে তো যিয়ে নহওক আজিৰ সময়ত আমি একেলগে মিলি থাকিব লাগিব আমাৰ খিলঞ্জীয়া মানুহৰ মাজত কোনো সংঘাত আহিব নালাগে কিন্তু যিখিনি এতিয়াও মাইগ্ৰেশ্যন হৈ পেলাই কিছুমান মানুহে এই অঞ্চলবিলাকত বেদখল কৰিছে ইয়াত অসম চৰকাৰে খুব ষ্ট্ৰিক্টলি এতিয়া মানে ভিজিলেন্স এটা নজৰ এটা দি আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিও নজৰ দিছোঁ আৰু এতিয়া আমি চবে জনজাতিসকলে একত্ৰিত হৈ পেলাই নিজৰ অধিকাৰ সাব্যস্ত কৰাই নহয় আমি কেনেকৈ আগুৱাই যাম অৰ্থনৈতিকভাৱে সামাজিকভাৱে ইয়াৰ ওপৰত কিছুমান আমাৰ কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত ট্ৰাইবেল সংঘক মই যিহেতু আগৰ পৰাই এটা ৰোল লৈ আছে মই আজিও অনুৰোধ কৰিছোঁ যে অসমৰ জনজাতিসকলৰ সমন্বয় উন্নয়ন আৰু ভৱিষ্যতটো লৈ পেলাই বহুতখিনি কাম
কাম কৰিব লগা আছে এই কামবিলাক যাতে যেনেকৈ আগতে চিন্তা কৰিছে তেনেকৈ আগবাঢ়ি যায় আৰু ট্ৰাইবেল সংঘৰ জিলা কমিটি বা বিভিন্ন কমিটিবিলাক অলপ এক্টিভ হৈ যাতে কাম কৰে মই এইটো অনুৰোধ কৰিছোঁ আৰু অনাগত দিনত যিবিলাক আমাৰ কাৰ্যসূচীবিলাক হ'ব আমি সদায় ইয়াত সহায় কৰি যাম মই আজিও এটা প্ৰস্তাৱ আমাৰ আদিত্যদাক কৈছোঁ যে অহা উইণ্টাৰৰ সময়ত আমাৰ শীতৰ সময়ত এটা ডাঙৰ এটা ট্ৰাইবেল ফেষ্টিভেল গুৱাহাটীত হ'ব পাৰে যিটো নেকি আমাৰ ট্ৰাইবেল সংঘই বা চিচিটোৱাই নেতৃত্ব ল'ব পাৰে এই কথাটো তেখেতক আহ্বান কৰিছোঁ মই সকলোলৈ ধন্যবাদ জনাইছোঁ বিশেষ কথা ক'ব বিচৰা নাই BTC হিচাপে আজি সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ সংঘাতৰ কাৰণে BTC বহুত পিছুৱাই গ'ল বহুত বছৰ তো এতিয়া আমি সংঘাতবিলাক নিক্ষেপ কৰি এটা শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰি সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই যাব বিচাৰিছোঁ আৰু আমি চেষ্টা কৰিছোঁ যে কাউন্সিলত যেতিয়া 60টা সমষ্টি হ'ব সকলো জনগোষ্ঠীয়ে ৰিপ্ৰেজেণ্ট কৰিব পৰা সমষ্টি ইয়াত যাতে বনাব পৰা যায় এই কথাটো আমি অলপ চিন্তা চৰ্চা কৰিছোঁ মই আশা ৰাখিছোঁ যে ৰাইজে সহযোগ কৰিব আৰু তেনেকুৱা এটা পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ